খিৰিকি পিনে চাই আছোঁ। দেউতা সেই সন্ধিয়া সময়তে গ'ল, এতিয়ালৈকে অহা নাই পায়। কিন্তু চোলা কাপোৰ আনিব পূজাৰ কাৰণে মনটো বৰ ভাল লাগিছে। দেউতা আহি আছে, মই এতিয়া সেই কি বুলি কয় ঘৰৰ সন্মুখতে ৰখি থাকোঁগৈ। আমাৰ আকৌ ঘৰৰ সেই কি বুলি কয় বাহিৰত গৈ যাবলৈ মোৰ বৰ ভয় লাগে। কিবা ওলাই থাকে নহয়, কেতিয়াবা ভূতে ওলাই দেখি মোৰ ভয়ে লাগে পায়, সেইকাৰণে নাযাওঁ বাহিৰলৈ, ভিতৰৰ পৰা চাই থাকিম। সেয়া ফুল মোৰ বৰ ধুনীয়া গোন্ধাইছে। সেই নাগেশ্বৰী বাইদেউৰ ঘৰৰ পৰা লৈ আহিলোঁ, একদম বৰ ধুনীয়া গোন্ধাইছে দেই। আজি এইটোকে ভাজি খাম আৰু দালি, তাৰপিছত আৰু সেই শেৱালি ফুল ভাজি। কি হ'ল নথো ইমান ইফাল সিফাল কৰিছ যে, কি চাই আছ? মই সেই দেউতাক দেখিলোঁ, মোৰ ৰুমৰ পৰা এই খিৰিকিটোৰ পৰা দেউতাক দেখিলোঁ বোলে সেই চোলা কাপোৰ লৈ পিনে আহি আছে। এতিয়ালৈকে আহি পোৱা নাই যে, আহিব অলপ সেই ধৈৰ্য ধৰ আকৌ, তেতিয়া সেই কি বুলি কয় ধৈৰ্যৰ ফল মিঠা, শুনিছ নাই? অলপ আহিবা নহয়। জনতা আহিলেই আহিলা, কি বুলি কয় মোৰ চোলা ক'ত আছে দেচোন পিন্ধিছোঁগৈ। এইটো লটোৰ চোলা আৰু ৰেণু মাহীকো দি দিবি তাৰ পৰা। সেই কি বুলি কয় তোৰ আৰু ৰেণু মাহীটো একটাতে আছে, আৰু মোৰ আৰু সেই তহঁতৰ মাৰ এই গুলপীয়াটোত আছে। সেই ক'লা মলটিনটোত কি আনিছে হয়? এইটোত সেই হাঁহৰ মাংস আনিছোঁ, বনোৱা বাগে যোৱা। আৰু তুমিও পিন্ধি চোৱাকৈ আকৌ হেৰি এখন আনিছোঁ, পিন্ধি চোৱাকৈ যোৱা। পিন্ধি চাম বাৰু, ৰ'ব আপোনাৰ কাৰণে আনিলে নে বাৰু? মোৰ কাৰণে আনিলোঁ সেই কুৰ্তা এটা। ৰেণু ক'ত? ৰেণু কি কথা যে নক'বই আৰু, কাৰ লগত যে ফোনৰ কথা পাতি আছে অথনিৰ পৰা গমেই পোৱা নাই নহয়। হ'ব দিয়া, ছোৱালী মানুহ কথা পাতিবই যোৱা, সেই তাইকো দিয়াগৈ আৰু নিজে পিন্ধি চোৱাগৈ যোৱা। ল'ৰাটো আৰু সেই চেপেটি মুখত হাঁহি দেখিলে আৰু মোৰ মনটো ভৰি যায়। এই আমাৰ লুথুৱে আকৌ সেই পূজাত চোলা নাপালে আৰু গোটেই পূজাটো মন মাৰি থাকে নহয়, সেইকাৰণে মই কিবা এটা কৰি হ'লেও আনি দিওঁ আৰু। বৰ ধুনীয়া লাগিছে দেই লুথু, তোক চিনিয়ে পোৱা নাই লুথু বুলি। সেই ৰেণুকী মাহী আৰু সেই মায়েৰে ক'ত অহা নাই নে পিন্ধি আহি? মায়ে শাড়ীখন পিন্ধিছে আৰু সেই ৰেণুকী মাহীয়ে যে কি বুলি কয় হেৰি নিজকে আইনাত চাইছে আৰু ফটো মাৰিছে। বৰ ধুনীয়া লাগিছে দেই চেপেটি, ৰেণুকীকো ভাল লাগিছে। কেনেকুৱা লাগিছে পূজা চলা এযোৰ? মোৰ ভাগৰটো বাৰু ভালেই আছে, চেপেটি বাৰ শাড়ীখনো ধুনীয়া লাগিছে। সেই কিমান টকা ল'লে আমাৰ সেই চোলা কাপোৰতে? তোমাৰ শাড়ীখন কি বুলি কয় 900 টকা ল'লেই, এই তাৰপিছত একদম ডিজাইনাৰ যে, তাৰপিছত আমাৰ ৰেণুকীযোৰ 600 টকা। আমাৰ লুথৌটো বৰ দাম লৈছে একদম, চবত চাই আমি লুথৌটোৱে 1200 টকা। মোৰতো বাৰু সেই কুৰ্তাটো পাইছিলা নাই বাৰু? কুৰ্তাটোৰ দাম 1200, সেই কি বুলি কয় 200 টকা লৈছে। ময়ো গৈ পিনি পিন্ধি চাওঁগৈ নেকি, ৰ'বা পিন্ধি আহোঁগৈ ৰ'বা। কিমান ধুনীয়া গোন্ধাইছে, কিমান গোন্ধাইছে তোমাৰ? বৰ ধুনীয়া গোন্ধাইছে। সেই নাগেশ্বৰী বাইদেউৰ ঘৰৰ পৰা একদম সেই কি বুলি কয় জোপা একদম লাগি আছে নহয়, একদম শেৱালি ফুল তাৰপৰাই লৈ আহিলোঁ শেৱালি ফুল কেইটামান। আজি এইটোকে ভাজিম বুলি ভাবিছিলোঁ, আকৌ মাংস আনিলে নহয়, সেইটোকো ভাজিম সেইটোকো খাম আৰু। চেপেটি পিছফালে চোৱা আকৌ, কেনেকৈ লাগিছে বাৰু দেখিবলৈ? বৰ ধুনীয়া লাগিছে দেই, একদম বহুত ধুনীয়া লাগিছে আপোনাক, সঁচাকৈ কিন্তু বৰ ধুনীয়া লাগিছে আপোনাক, একদম কিউট লাগিছে আপোনাক। ধন্যবাদ। মোৰ বুলিকে বৰ ধুনীয়া লাগিছে দেউতাৰ সেই কুৰ্তাটো। দেউতা সেই ইয়াৰ লগত একদম সেই চশমা এযোৰ কিনি আনিলানো, ধুনীয়া লাগিলে তোমাক। চশমা এযোৰ আনিছিলোঁ লুথুটোলে মোলৈ, তাৰপিছত ৰাস্তাৰে পৰি থাকিলে নহয় দুযোৰ, বিচাৰিয়ে নাপালোঁ বোলো। সেই শুনিছেনে, সেই আপুনি হাঁহৰ মাংস আনিলে নহয়, সেই কি বুলি কয় নহৰু কেইটামান কাটি পাতি দিয়কচোন। সেই মই মানে অলপ ৰাস্তাত গৈ পিনি লোকক দেখুৱাই থৈ আহোঁগৈ। আহি আছোঁ বাৰু ময়ো, কেইটামান ৰাখি দিলে হ'ব দিয়ক। হাঁহৰ মাংস কাৰণে আনি দিছোঁ নহয়, এতিয়া তুমিয়ে বনাই থকাকৈ যোৱা। সেই অলপ নহৰুকেইটা বাছি দিছোঁ বাৰু। নবলচোন বাহিৰলৈ, সেই লোকক দেখুৱাই থৈ আহোঁগৈ আকৌ। নাগেশ্বৰী বাইদেউ আনাই নাই এতিয়ালৈকে চোলা কাপোৰ, এই আমাক আনি দেখুৱাই থৈ আহিলে ব'ল। মা মোৰ চোলাযোৰ ভাল লাগিছে হয় নাই? লুথু বৰ ভাল লাগিছে দেই তোক, তোৰে পূজাত এইযোৰে পিন্ধি ঘূৰিবি নি? পূজাত পিন্ধিবলৈ এইটো কিনিছোঁ ন মাহী? মাহী তোমাকনো আজি ইমান ওখ কেলৈ লাগিছিলোঁ? তুমিতো এনেই আমাৰ মাতছে ওখ নহয় চাপৰহে, আজি যে আমাৰ মাতছে ওখ লাগিছে তোমাক। সঁচাকৈ নেকি? মোতছে ওখ লাগিছে তোক। বা হেৰি কি বুলি কয় মই মানে আজি সেই হিলযোৰ পিন্ধিছোঁ আকৌ, একদম পেঞ্চিল হিল, বৰ ওখ, সেইকাৰণে তোকছে ওখ লাগিছে। পূজাত এইযোৰকে পিন্ধিম আৰু মই ভাবিছিলোঁ কি বুলি কয় এই মোবাইলত অৰ্ডাৰ দি দিম, এতিয়া আনিলে তেতিয়া আৰু মোবাইলত অৰ্ডাৰ নিদিওঁ আৰু। আমাৰ খৰুৱাহঁতৰ ঘৰত যাওঁ দেই, খৰুৱাক অলপ জ্বলাই দি আহোঁগৈ, সিহঁতে এতিয়ালৈকে আনাই নাই। হ'ব যাওঁ বাৰু, সেই সিহঁতে মাক লগ পালে মানে কৈ দিবিচোন আমাৰ ইয়াত আহিবলৈ। নমস্কাৰ বন্ধুসকল, আমাৰ ভিডিঅ'বোৰ যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আপোনালোকে যদি আমাৰ নটিফিকেশ্যন পাবলৈ বিচাৰে তেনেহ'লে নটিফিকেশ্যন পাবলৈ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে যদি আমাৰ পূজা আগন্তুক বস্তুবোৰ চাবলৈ বিচাৰে তেনেহ'লে আমাৰ লগত থাকক, আৰু তেতিয়ালৈকে ইয়াৰ আগৰ ভিডিঅ'বোৰ চাই থাকক। আৰু আজিলৈকে ইমান কণে দিছোঁ, বেয়া চাই নাপাব আৰু দেই। আজিলৈ আহিছোঁ আৰু দেই বন্ধুসকল, মই যাওঁ এতিয়া সেই মোৰ আকৌ
সেই এইবিলাক মাংস নিচিনাই হাঁহ মাংস সেইটোকে বনাওঁগৈ আমাৰ এজনে আকৌ সেই বৰ ভালকৈ একদম নহৰু বাচি আছে আকৌ পিঁয়াজ কাটিবৰ কাৰণে পিঁয়াজ কাটি দিব